পাহাৰীয়া মই শুভয়া মৰে তই পাহাৰীয়া মই শুভয়া মৰে তই পাহাৰী তৰি যা বন্ধু মাৰিলি প্ৰেমৰ কিনুৰি হাই গাইজ, মোৰ ইউটিউব চেনেল একতা এনাৰ্জিলৈ সকলোকে স্বাগতম জনাইছোঁ। মই ৩-৪ মাহ আগতে চেঁচা গৈছিলোঁ। তাৰ পিকনিক খাবৰ কাৰণে গৈছিলোঁ। তাত ধুনীয়া ধুনীয়া ঠাইসমূহৰ ওপৰত এটা সুন্দৰ ব্লগ বনাইছিলোঁ। প্লেচকেইটা কেনেকুৱা ধৰণৰ আছে, একচুৱেলি ৱাটাৰফলছ আছে তাত গৈছিলোঁ, কিন্তু পানীৰ কাৰণে তাত যাব নোৱাৰিলোঁ। হ'লেও তাৰ ঠাইসমূহ দেখাবলৈ চেষ্টা কৰিছিলোঁ। ভিডিঅ'টো দিয়া হোৱা নাছিলে কাৰণ মোৰ পেনড্ৰাইভটো হেৰাই গৈছিলে। এতিয়া আকৌ পেনড্ৰাইভটো পুনৰাই হেৰাই পালোঁ। এতিয়া ভাবিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিওঁ। কেনেকুৱা লাগিছে নিশ্চয় চাই পিনে জনাব। পাহাৰীয়া মই আহি পাইছোঁ চেঁচা মেইন জেগাটো। এতিয়া নদীখন পাৰ হ'ব লাগিব। নদীখন পাৰ হৈ আমি পাম ধুনীয়া ধুনীয়া জেগাবিলাক চাবলৈ পাম। ৱাটাৰফলছলৈকে যোৱা প্লেন আছে। এতিয়া চাওঁ কি হয় গৈ পিনে। বন্ধু মাৰিলি প্ৰেমৰ কিনুৰি দেখিবলৈ পাইছে পাহাৰসমূহ। একচুৱেলি অৰুণাচল ছাইড পৰে এইফালে। কিমান ডাঙৰ ডাঙৰ পাহাৰ আছে। একচুৱেলি পৰিৱেশটো বহুত ধুনীয়া সুন্দৰ দেখিবৰ কাৰণে। চাই থাকক আৰু আগলৈ যাওঁ কিমান দূৰ যাবলৈ পাৰোঁ। বুকুৰে খচাঙতে তোক ৰাখিছো তই নজনাকে বনৰীয়া ভাৱনাবোৰে। হাই গাইজ, ফাইনেলি আমাৰ পিকনিক খোৱা জেগাটো আহি পালোহি। বলক এতিয়া যাওঁ চাওঁ কিমান কি দেখাব পাৰোঁ। জেগাবিলাক ঘূৰিম অলপ। চকুৱে চকুৱে মোৰ চাই পাহাৰীয়া মই শুভয়া মৰে দেখিবলৈ পাইছে কয়লাৰ মাংস ধুনীয়াকৈ বনাই আনিছে। আৰু এইফালে বুট দালি আছে, আৰু এইফালে ভাত আছে, আৰু এইফালে আছে আচাৰ চাচাৰ। এতিয়া আমি খাওঁ, তাৰপিছত আৰু অকণমান জেগা দেখাই মেলি আৰু ইয়াৰ পৰা আমি এতিয়া ৰাওনা হওঁ। তোৰ বেজাৰতে কিনো মায়া খালি মেৰিয়াই বান্ধিলি মোৰ এই পাহাৰীয়া মন। হাই গাইজ, যিমান
পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি আমাৰ ৱাটাৰফলছলৈকে যোৱা প্লেন আছিলে, কিন্তু পানীৰ কাৰণে যাবৰ কাৰণে অসুবিধা হ'ল আৰু বৰষুণ দি আছিলে অলপ অলপ কৰি, সেইকাৰণে নগ'লোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় চাই পিনে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।